Hello and welcome to my YouTube channel Bonoria. বাকি ভালে আছে নে আপোনালোক? চুলাটো বেছি ৰঙা হৈ গ'ল নেকি? একচুৱেলি এইটো আবাহে মৰমত দিয়া গিফ্ট হয় এটা, আৰু এনেকুৱা এটা সময়ত দিলে ইয়াত বহি অকণ অশান্তি লাগিছে। 1 মিনিট আহি আছো। তো হ'ল কি, যোৱা বছৰ লকডাউন আনলক হোৱাৰ পৰা য'ত ত'ত ঘূৰি আছিলোঁ, লগৰখিনি হওক বা আমি নৰ্মেলি এজ ইউজুৱেল এটা লগৰ হয় আৰু আহিছিলে শ্বুটিঙৰ বাবে। আমি যাবলৈ আছিলে লিকাবালি। তো লিকাবালি যোৱা হ'ল, আৰু তাত মুখ্য অভিনয় হিচাপে আহিছিলে আমাৰ গুঞ্জন দা। তো লগৰ চবৰে কাপোৰ কানি অবভিয়াছলি আমাৰ ক'ৰবাত যাবলৈ হ'লে মেলিলে কিবা এটা ভালকৈ পিন্ধি মেলি যাবলৈ বিচাৰে চবেই। তো মোৰ সেইটো টাইমত এটা বিশেষ প্ৰব্লেম চলি আছে, কাপোৰ নাই। তো মই প্ৰায় যাওঁ নাযাওঁ হৈ আছিলোঁ। তেনেকুৱাতে দি দিলে আবাই এইটো। এতিয়া নাই বুলি ক'ব নোৱাৰোঁ আৰু পিন্ধি মই যাব নোৱাৰোঁ। তাৰপৰা আৰু ঠেলা হেঁচাকৈ যোৱা হ'ল, আৰু প্ৰথমতে অকৱাৰ্ড লাগিছিলে যদি পাছত ঠিকেই আছে আৰু, কিন্তু তেতিয়া কাম চলি গ'ল। অকৱাৰ্ড লাগিলে যদিও পিন্ধি যাবলৈ ইমান ৰঙা, তাৰপিছত হ'ল দেখাই আছোঁ। গুঞ্জন দা হাই, হেৰি নহয়, আপোনাৰ এনে ফেভৰেট এক্টৰ কোন? আমাৰ বলিউডত ৰবীনা টণ্ডন। ৱাও, এনে সিটো পাৰে? এনে সিটো পাৰে? জোতাযোৰ পিন্ধি আয়ো মা, জোতাই নে? ৱাও, এইটো কি কয়? বিটুল চুট। মিঠাতেল খাই আছিলি যে কিয়? গ্লাছত ইমানমান মিঠাতেল লৈ খাই আছিলি কিয়? কেমেৰামেন ক্ৰপ কাৰ্ড না, ইমানমান যে মিঠাতেলত পানী কাট প্লিজ, কাট প্লিজ। আপুনি ৰোহিত শৰ্মাৰ কথা সুধিছে। गौर से देखिए इस आदमी को। गुड क्वेश्चन। विधानसभात उत्थापन কৰিব পৰা क्वेश्चन। मजा है मजा। কণীৰ কল स्मार्ट बे দুটাই কাম নাই বোলে। তোমাৰ সবা পঢ়িব মোৰ নাই। এফালে ঘূৰাই দিয়া আকৌ। হেৰি নহয়, এই যে কেমেৰামেন আমুকৰ সৈতে এই সন্মুখত তামুক। যি কি নহওক আৰু চলি গ'ল, কাম চলিলেই হ'ল। আমাৰ ল'ৰাবিলাকৰ সেয়াই আৰু, যেনে তেনে চলিলেই হ'ল আৰু। বাকী নেক্সট লকডাউন কেতিয়া ঠিক হয়, শেষ হয়। লকডাউন শেষ হ'লে আপোনালোকৰ কি প্ৰগ্ৰেম আছে কমেণ্ট কৰি জনাব। ক'ত ক'ত যাবলৈ প্ৰগ্ৰেম আছে? মোৰতো বহুত দীঘলীয়া প্ৰগ্ৰেম আছে, আৰু মোৰ আজি জুনিয়ৰ পোৱালি এটা গ্ৰুপ আছে, ৰাইডাৰ গ্ৰুপ, যাৰ তাৰ লগত ওলমি মেলি গুচি যায় আৰু, তেনেকুৱা টাইপৰ গ্ৰুপ। আজি চবকে লগ কৰাই আছো। বা এতিয়ালৈ গৈ আহোঁ এপাক। এতিয়া বাইৰে স্কুটিখন পালে, এতিয়া নেক্সট ৰাইডত আমাৰ লগত ওলাবি নেকি? নিশ্চয়। এতিয়া লকডাউনৰ পিছত ক'ত ক'ত চৰিবলৈ যাম ভাবিছো। তুমি য'ত যোৱা তালৈ যাম আৰু। মোৰ নেগুৰ নেকি তই? তোমাৰ নেগুৰ বুলি ধৰাচোন। ভায়েকে মামাৰ স্কুটিখন পালে আজি গিফ্টটো। তো নেক্সট ৰাইডত ওলাবলৈ বোলে ৰেডি। অথনি কল কৰিছে বোলে
ৰিজাৰ্জ কা এতিয়া ক'ত যোৱা ওলাব আৰু ৰেডি হৈছে এতিয়া পৰা ৰেডি লকডাউন খুলিবলৈ বাকী আছে আৰু ন লকডাউন সোনকালে খোলক যাম আৰু চব অতিষ্ঠ হৈছে ঘৰত থাকি দোৱা কৰক সোনকালে লকডাউন বা কৰোণা যিটো মহামাৰী আছে সোনকালে আদায় হওক নে কি কয় সেইটোৱে আৰু আমাক সেইটো লাগে সোনকালে যাব লাগে আমাৰ ঘৰৰ পৰা ওলাব লাগে আমাৰ বনৰীয়া হ'ব লাগে ঘৰত থাকিব বনৰীয়া হ'ব লাগে ঠিকেই কৈছা চেনেল ছাবস্ক্ৰাইব কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিলে তহঁতি কৰিলোঁ মই নাই কৰা দেই এতিয়া ক মাথা মৰিবি ক লকডাউনৰ পিছত ক'ত যাবি ক লকডাউনৰ পিছত ক'ত যাবা প্ৰগ্ৰেম কৰ তহঁতি প্ৰগ্ৰেম নাই কৰা নি এবাৰ ক'ত মই কৈ দিম নেকি সেই কি চাওঁ ওলা বাহিৰলৈ ওলা লকডাউনৰ পিছত ক'ত যাবি এইডোখৰ মাতলা চাংকিলৈকে যাওঁ বুলি আকৌ যাওঁ আকৌ নাযাওঁ চাংকি নাযাওঁ নেক্সট বেলেগ ক'বলৈ যাওঁ লাডাখ যোৱা নি লাডাখকে যাওঁ নহ'লে ব'লা ঘৰৰ পাতিব নিজৰ বাজেটত ক আৰু এটা আহি ওলালেহি এই মক্কেল নেক্সট ক'ত যাবি হিলি আছ কেলি নেক্সট ক'ত আৰু ক'ত যাবি এনেকুৱা জেগাত দেখিছ মই কেমেৰা মিলাব পৰা নাই প্ৰো নহয় মই তই ভাবি হলে মানে মোক কৈ দিবি